এয়া খেতিয়কৰ খেতিৰ ফচল। এয়া ধান খেতি। ধান এতিয়া পকিছে। খেতিয়কে মূৰৰ ঘাম মাটিত পেলাই কৰা সেই ধান খেতি। এয়া ধান পকিব ধৰিছে। ধানৰ ৰং আহিছে। কেইদিনমানৰ পাছতে খেতিয়কে এই ধান কাটি মৰণা মাৰিব আৰু মৰণা মাৰি ন ধানেৰে নখোৱা উৎসৱ পালন কৰিব। এই ধান খেতিলৈ কথালৈ মনত পৰিলে এটা গানলৈ মনত পৰে, যিটো এটা অসমীয়াৰ অতি জনপ্ৰিয় গান। পকা ধানৰ বোলে এনেকৈ গায়, পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। এয়া পকা ধাননিৰ মাজত এটা সৰু আলি। পথাৰত ধান খেতিৰ মাজতে পানীখিনি যাতে নষ্ট নহয়, খেতি পথাৰত যাতে পানীখিনি থাকিব পাৰে, এই পানীখিনি থাকিব পৰাৰ কাৰণে এইটো পথাৰত কিছুমান সৰু সৰুকৈ আলি দি পথাৰৰ চাৰিওকাষখিনি বন্ধ কৰি ৰখা হয়। এয়া পকা ধানৰ মাজৰ যি সৰু সৰু আলি, এই আলি। এয়া আমাৰ ধান পকিছে। এয়া ধান চৰাই খাবলৈ চৰাই আহিছে। ভাটৌ চৰাইক একে চিঞৰি থকা আপোনালোকে শুনিছিলে। এয়া ধুনীয়াকৈ ধান লাগিছে। খেতিয়কৰ খেতিৰ ফচল, মূৰৰ ঘাম মাটিত পেলাই যি খেতি কৰিছিলে, এয়া খেতি ধান দাব হৈ গৈছে। এয়া ভাটৌ চৰাই আহি চিঞৰ দি আছে। সিহঁতে পকা ধান দেখি থাকিব পৰা নাই, কিদৰে খাওঁ চিন্তা কৰি আছে। মানে গৃহস্থ নাথাকিলে সিহঁতে খাব আৰু। এতিয়া সেই পকা ধানৰ মাজে মাজে সৰু সৰু আলি যি গানটো লৈ পুনৰ আকৌ এবাৰ মনত পেলাই দিলোঁ। গানটোত গায়কে গাইছিলে যে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি, আলিত পৰি থাকে ঐ জাক বালি মাহী ঐ বালি মাহী। পিছে বৰ্তমান সময়ত যি বালিমাহী চৰাইক হঠাতে পাবলৈ নাইকিয়া হৈ গৈছে। কাচিতহে বালিমাহী দেখিবলৈ পোৱা যায়। আগৰ দিনত হোৱাহেঁতেন বালিমাহী চৰাই দেখিলেহেঁতেন, কিন্তু এতিয়া বালিমাহী চৰাই এই আলিৰ মাজত দেখিবলৈ সৰ্বসাধাৰণতে পোৱা নাযায়। প্ৰদূষণ বা খেতিত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদি ব্যৱহাৰ কৰাৰ ফলত আমাৰ যিখিনি সৰ্বসাধাৰণতে চৰাই চিৰিকটি আছিল, প্ৰচুৰ পৰিমাণে অসমত যিখিনি চৰাই চিৰিকটি আছিল, বৰ্তমান সেইখিনি বিলুপ্তিৰ পথত গৈ আছে বুলি ক'লেও বেছি মই বঢ়াই কোৱা নহ'ব। গতিকে আমি আমাৰ যিখিনি চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে, আৰু সেইখিনি আমি সদায় যিদৰে আমি ঘৰচীয়া জীৱ জন্তু চৰাই চিৰিকটিক মৰম চেনেহ কৰোঁ, বনৰীয়া যিখিনি চৰাই চিৰিকটি জীৱ জন্তু আছে সিহঁতকো আমি মৰম চেনেহ কৰিব লাগে। আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমি গছ গছনি ৰোপণ কৰিব লাগে, যিহেতু গছ থাকিলেহে মানুহ থাকিব। গছে আমাক অক্সিজেন দিয়ে, আৰু যি প্ৰাকৃতিক ভাৰসাম্য, সেই ভাৰসাম্য ৰক্ষা কৰিবলৈ আমাক যিহেতু গছ গছনি লাগিবই। যিহেতু বৰ্তমান সময়ত যথেষ্ট কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িছে, সেইখিনি নৰ্মেল অৱস্থাত ৰাখিবলৈ আমাকতো অক্সিজেন লাগিবই। সেই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি গছ গছনি সকলোৱে ৰুব লাগে। যিদৰে আমি আজি ধান খেতি কৰিছোঁ বা বিভিন্ন ধৰণৰ খেতি কৰিছোঁ, সেইদৰে আমি ফল মূল শাক পাচলি খেতি কৰিছোঁ। সেইধৰণে বিভিন্ন আমি গছ গছনি ৰুব লাগে, ৰুই প্ৰকৃতি সংৰক্ষণ কৰিব লাগে।
আৰু প্ৰকৃতিৰ যি ভাৰসাম্য সেইখিনি সদায় ৰক্ষা কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। এটা সুন্দৰ পৰিৱেশত আপোনালোকক চৰাই চিৰিকটি শব্দৰ মাজতে এই ধান খেতিৰ এটা পকা ধানৰ মাজে মাজে যি সৰু সৰু আলি, সেই গানৰ কলিৰে যি ধান খেতি এটা ভিডিঅ' কৰিছিলোঁ, তাকে আজি আপোনালোকক দেখাবলৈ লৈছোঁ। ধান পকি আছে, চাওক। কেইদিনমানৰ পিছতে সেই ধান দাব লাগিব। ধান দাই গৈ ঘৰত মৰণা মাৰিব লাগিব। যিহেতু আগৰ দিনত গৰু মহেৰে ধান দোৱাৰ পিছত মৰণা মৰা হৈছিলে, কিন্তু বৰ্তমান সময়ত ধান দাবলৈ আৰু সেই বৰ্তমান গৰু আৰু মহ নাইকিয়া হৈ গৈছে। গতিকে ধান দাবৰ কাৰণে আমি বৰ্তমান সময়ত সৰু ট্ৰেক্টৰ বা ডাঙৰ ট্ৰেক্টৰ বা মৰণা মৰা যন্ত্ৰৰ সহায় এই মৰণা মাৰি ধানখিনি মৰণা মৰা হয়। মৰণা মৰাৰ পিছত মিলত কুটাই আনি আমি প্ৰথমতে নখোৱা পালন কৰোঁ আৰু বৰা ধানখিনি ঘৰলৈ কাটি নি সেই বৰা ধানখিনিও মৰণা মৰাৰ পিছত মিলত কুটাই আনি আমি ন চাউল খাওঁ। ন চাউলৰ লগতে চুঙা চাউল খাওঁ। হাঁহে মাংসই মাছে মাংসকে সৈতে আমি ভালকৈ এসাঁজ খাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু আজি মই নিজৰ চেহেৰাটো দেখুওৱা নাই, আজি আপোনালোকক অকল মাত্ৰ ধান খেতিখিনিয়ে দেখাই আছোঁ। গতিকে আপোনালোকে আজি ধান খেতিয়ে চাওক। এতিয়া ধান কেঁচাও হৈ আছে, কিছুমান সকলো ধান পকিব হোৱা নাই, কিছুমান ধান পকিছে। কেইদিনমানৰ পাছতে যিখিনি পকিছে সেইখিনি আমি ধান দাম, দাৱনি আহিব। এই কাৰেণ্টৰ খুঁটাডালত এজনী কুপচাই পৰি আছে, দেখিছেনে? এই ধানত পৰিবৰ কাৰণে কুপচাই আহিছে আৰু কুপচাই ধুনীয়া এটা শব্দত চিঞৰি আছে। কপৌ চৰাই, ভাটৌ চৰাই, প্ৰাকৃতিক পৰিৱেশত মই আছোঁ। প্ৰাকৃতিক পৰিৱেশৰ মাজতে মই ৰৈ আছোঁ। সেয়া কপৌ চৰাই উৰি গৈছে, দেখিছে আপোনালোকে নিশ্চয়। এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, আমাৰ ওচৰত যথেষ্ট চৰাই চিৰিকটি থাকে। গতিকে ভিডিঅ'টো চাব। আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে ধন্যবাদ।